পৃথিৱীখনত আমি কিমান ব্যস্ত নহয়নে বাৰু কেতিয়াবা আমাৰো মন যায় আন এখন ঠাইলৈ ফুৰিব যাব নতুন এখন ঠাই এক্সপ্ল'ৰ কৰিব বাৰু মই কংকনা স্বাগতম জনাইছোঁ মোৰ ভ্লগলৈ কিছু মেডিকেল ট্ৰিটমেণ্টৰ বাবে আমি ফুমুকি মাৰিছিলোঁ সাউথ ইণ্ডিয়ালৈ মানে চেন্নাইলৈ এয়া চেন্নাইত আমাৰ প্ৰথমটো দিন মেডিকেল ট্ৰিটমেণ্ট থকাৰ বাবে আমি দিনৰ ভাগত একো কৰিব নোৱাৰিলোঁ সেয়ে ভাবিলোঁ ইভিনিঙৰ সময়খিনিত আমি ফুৰিবলৈ যাওঁ ওচৰতে মাৰিনা বিচ আছিল আমি যিখিনি ঠাইত আছিলোঁ সেইখিনি ঠাইৰ পৰা 5 কিলোমিটাৰমানহে দূৰ আছিল তো সেয়ে ভাবিলোঁ আমি মাৰিনা বিচলৈ যাওঁ অটো এখনেৰে উঠি মিলি এয়া আহি পালোঁ মাৰিনা বিচ আকৌ এইখিনি ঠাইৰ নাম আছিল ডক্টৰ MGR মেমৰিয়েল এয়া আমি এতিয়া শ্বৰ্টকাট হৈ যাম নহ'লে বেলেগ এটা ৰাস্তাৰেও যাব পাৰি কিন্তু আমি শ্বৰ্টকাট হৈ যাম বুলিয়েই ভাবিলোঁ সেয়া সৌটো দেখিছে ৰাস্তাটোৰ সেইটো পিনে ফ্লাইং হৰ্চৰ ষ্টেচু বাৰু যি কি নহওক এতিয়া আমি আগবাঢ়িছোঁ আণ্ডাৰগ্ৰাউণ্ড ৰাস্তা এটাৰে এতিয়া এইটো ৰাস্তাৰে যাই মেলি আমি মেৰিনা বিচ ওলামগৈ ভিতৰৰ পিনে ইমান গাল দোকান ভিতৰত চফটি বিক্ৰী কৰি আছিল 20 টকাকৈ আৰু লগতে টেটুৰ দোকান কেইখন দেখিবলৈ পাইছিলোঁ দেখিছেনে এই আণ্ডাৰগ্ৰাউণ্ড ৰাস্তাটোৰ তলতো কিমান কেইখন দোকান আছে এয়া আমি বাহিৰলৈ ওলাই আহিলোঁ বাহিৰত ওলাই আহিয়ে দেখিলোঁ যে ফুল আৰু গাজৰা বিক্ৰী কৰি আছিল দেখিবলৈ যে কিমান ধুনীয়া লগতে সৰু ল'ৰা ছোৱালীৰ খেলা বস্তু আৰু বহুত কিবা কিবি এইবোৰ দেখিছেনে ফ্ৰুটছবোৰ এনেকৈ ধুনীয়াকৈ কাটি থৈ দিয়ে লগতে মাকৈ আছে যোনে যি খায় সেইমতেই খাব পাৰে আৰু লগতে মই ইয়াতে ৱাটাৰ বেলুনছ কেইটামান দেখিলোঁ এইকেইটাৰ লগতো উমলিব ল'লোঁ বাৰু যি কি নহওক মাহঁতে আগবাঢ়িছে সেইকাৰণে ময়ো আগবাঢ়ি গৈছোঁ বাহিৰত যে কিমান দোকান বহিছে অজস্ৰ দোকান আছে ইয়াত এই মানুহবিলাকেও যি পাৰে তাকেই কিনিছে এয়া আৰম্ভ হৈ গ'ল বিচ এইখিনি ঠাইৰ পৰা আমি 0.5 কিলোমিটাৰমান খোজকাঢ়িব লগা হৈছিল এনেদৰে বালিত খোজকাঢ়িব নোৱাৰি চেণ্ডেলযোৰ হাততে লৈ ল'লোঁ এয়া দেখিছেনে মোৰ আগপিনে পিছপিনে কিমান গাল যে মানুহ আমি এইখিনি ঠাই 4:30-5 বজামানতহে আহি পাইছিলোঁগৈ ৰাতিপুৱাৰ ভাগত আহিলে ভালদৰে এনজয় কৰিব পাৰি বা দেখিছেনে দূৰলৈ কিমান গাল যে দোকানৰ পোহৰে তিৰবিৰাই আছে আমি এইখিনি ঠাই পোৱালে দেখিছেনে সন্ধিয়াই হৈ গ'ল ওটো চন্দ্ৰ ওলাইছেগৈ ইয়াতে অলপ সময় সাগৰৰ ভিউ এনজয় কৰিলোঁ বহুতে পানীত নামি এনজয় কৰি আছে মোৰো বহুত মন গ'ল সেইকাৰণে অলপমান পানীত নামি দিলোঁ কিমান যে ভাল লাগে সাগৰৰ ঢৌবোৰে ভৰি চুলেহি বাৰু অলপ সময় সাগৰৰ ঢৌ এনজয় কৰি আগবাঢ়িলোঁ মাৰিনা বিচত থকা দোকানকেইখন চাবলৈ ইমান গাল যে মানুহ এয়া তাৰে এখন দোকানত আমি শংখ চাওঁ বুলি সোমালোঁ মায়ে মুকুতাৰ মণি এডাল চাইছিল তাকে সিহঁতে টেষ্ট কৰাই দিয়ে বোলে যে মণিডাল অৰিজিনেল নে ডুপ্লিকেট এয়া দেখিছেনে মণিডাল জ্বলা যোৱা নাই তাৰ মানে তেওঁলোকৰ মতে মণিডাল হেনো অৰিজিনেল এডাল মালাই 150 টকাকৈ বিক্ৰী কৰিছে মায়ে এনেকৈ 3-4ডালমান ল'লেগৈ তাৰপিছত আগবাঢ়িলোঁ বাকী দোকানবোৰ চাবলৈ ইয়াতে এগালমান সাগৰীয় মাছৰ দোকান আছে সাগৰৰ পৰা মাছবোৰ মাৰি ইয়াতে বিক্ৰী কৰে খোৱাৰ কাৰণে আৰু এই মাছবোৰৰ প্লেটবোৰ দেখিছেনে এই পাৰ প্লেট 100 টকাকৈ অকল যে মাছেই তেনেকৈ ফ্ৰাই কৰি দিয়ে তেনে নহয় বিভিন্ন ধৰণৰ ভেজিটেবল ইহঁতে এনেকৈ ফ্ৰাই কৰে আলু কেপচিকাম ফুলকবি মটৰ যি আছে সিহঁতে তেনেকৈ ভেজিটেবলবিলাকো ফ্ৰাই কৰে এনেকৈ মাছৰ দোকানবোৰ দেখি আমাৰো মন গ'ল যে আমিও ট্ৰাই কৰি চাওঁ সাগৰীয় মাছৰ টেষ্ট এয়া দেখিছেনে সাগৰীয় মাছৰ লগতে এনেকৈ সাগৰীয় কেঁকুৰাও ইয়াতে বিক্ৰী কৰিছে ফ্ৰাই কৰি সাগৰীয় মাছৰ টেষ্ট ল'ম বুলি এনেকৈ এখন দোকানত বহি গ'লোঁ আৰু এয়া 5 মিনিট পিছতেই মাছ আনি দিলে ভাইটিয়ে খাই আছিল মিছিলা মাছৰ ফ্ৰাই আৰু এয়া আছিল সাগৰীয় মাছ এয়া এনেদৰে ওপৰত নেমু সানি আমি শেষেই কৰিলোঁ কিমান যে টেষ্টি আছিল সাগৰীয় মাছটো এনেদৰে মাছ খাই আগবাঢ়িলোঁ আন কেইখনমান দোকান চাম বুলি ইয়াত আমি ভেৰাইটিজ দোকান দেখিবলৈ পালোঁ কাপোৰৰ দোকান কাণফুলিৰ দোকান লগতে এইফালে ঠাণ্ডা পানী লগতে ভেজিটেবল ফ্ৰাই কৰা দোকানসমূহ আনফালে দেখা পালোঁ এখন খাৰুৰ দোকান ইমান গাল ভেৰাইটিছৰ খাৰু তাত পোৱা যায় দোকানখনৰ গোটেই খাৰুবোৰ দেখি ভাল লাগি গ'ল তাত নৰৈ নোৱাৰিলোঁ লগতে এযোৰ দুযোৰমান ল'লোঁ ইয়াতে এইবোৰ কি চেইনৰ দোকান আৰু লগতে বিভিন্ন ধৰণৰ ভেৰাইটিজ শংখ দি বনোৱা কাণফুলি লগতে বিভিন্ন ধৰণৰ দোকান ইয়াতে আছিল আপোনালোকে যি ইচ্ছা তাকে কিনিব পাৰে কিন্তু আমাৰ দেৰি হোৱাৰ বাবে আমি বিশেষ একো বস্তু ল'ব নোৱাৰিলোঁ বা ভালকৈ আমি দোকানত সোমাই দেখুৱাবও নোৱাৰিলোঁ এইখন দোকান দেখিছেনে কিমান ধুনীয়া ঘৰ সজোৱা বস্তুবিলাক আছে আৰু লগতে কৰি শংখ দি বনোৱা ক্লিপ কাণফুলিবোৰ ইমান ধুনীয়া এয়া সৰু ল'ৰা ছোৱালী খেলা ধূলাৰ দোকান লগতে বিভিন্ন ধৰণৰ দোকান ইয়াতে এভেইলেবল আছিল আপোনালোকে ইয়ালৈ আহিলে যথেষ্টখিনি সময় লগত লৈ আহিব ৰাতিপুৱাৰ ভাগত আহিব পাৰিলে আৰু ভাল দোকানসমূহ ভালদৰে চাই মেলি আপোনালোকে বস্তুবোৰ কিনিব পাৰিব আমি সন্ধিয়াৰ ভাগত অহাৰ কাৰণে আমাৰ যথেষ্টখিনি সময় দেৰি হৈ গ'ল যাৰ বাবে আমি ভালদৰে দোকানত সোমাব নোৱাৰিলোঁ দূৰৰ পৰা বস্তুবোৰ চাই মনটোহে বেয়া লাগি গ'ল একো কিনিবও নাপালোঁ ভালদৰে চোৱাও নহ'ল বাৰু যি কি নহওক তাৰে গোটেইকেইখন দোকান চকুত লগা দোকান আপোনালোকে আহিলে যথেষ্টখিনি সময় লৈ আহিব দেই বাৰু বালিবোৰ খচি ইয়াতে সামৰিছোঁ মাৰিনা বিচত যাত্ৰা
আগলৈ আকৌ লগ পাম নতুন এটা ভ্লগৰ সৈতে অ'কে বাই বাই যদিহে মোৰ চেনেলটো ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব নাপাহৰিব